Hey friends, hi, hello and welcome back to my another vlog. So, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। তে আজি মই গৈ আছোঁ লোকমন্থন, যেটো আপোনাৰ হৈ আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। আপোনাৰ এইটো ইভেন্ট হৈ আছে এটা, সো হেতুকে চাবলৈ গৈ আছোঁ। তে আৰু কেনেদৰে কি কৰিছে তাত চাব যাম এতিয়া মই। আৰু এয়া আহি পালোহি পাঞ্জাবাৰী, মানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আহি পালোহি। আৰু আগফালে এয়া দেখিছে লোকমন্থন, যিবোৰ পোষ্টাৰ লগাই থৈ দিছে ইয়াত। এতিয়া মই গৈ আছোঁ মেইন যিটো আপোনাৰ ইভেণ্ট হৈ আছে তালৈ গৈ আছোঁ। আৰু ইয়াত সোমাই আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক যিটো আপোনাৰ প্ৰেক্ষাগৃহ আছে, সেইফালে আহিছোঁ মই এতিয়া। আৰু এইফালে দেখিছে পোষ্টাৰ লগাই থৈ দিছে। আৰু ইয়াক সোমাই দেখা পাব আপোনালোকে লাচিত বৰফুকনৰ মূৰ্তিটো, এইটো দেখিছে কি ডাঙৰকৈ আৰু তাৰ পিছফালে আছে এইটো হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ মূৰ্তি। আৰু এইফালে আছে এইটো ৰংঘৰ, হৈছে আপোনালোকে এইটো চাওকচোন কি ধুনীয়া ৰংঘৰ ইয়াত সাজি থৈ দিছে ধুনীয়াকৈ। ৰংঘৰৰ মানে ৰংঘৰৰ নিচিনা ছেইম চাওক কি ধুনীয়া। আৰু এইফালে হৈ আছে মেইন যিখন সভাখন আপোনাৰ এইফালে আছে। চ' ইয়াত দেখুৱাই আহিব বোলে, আজি কেইটা বজাত আহে মই গম নাপাওঁ, কিন্তু দেখুৱাই আহিব বুলি শুনিছোঁ। চ' অলপ টাইম ৰৈ দিওঁচোন। ত' এইটো হৈছে বনোৱা ৰংঘৰ, আৰু ইয়াৰ ভিতৰলৈ গৈ চাওঁগৈচোন এতিয়া কি আছে। আৰু এইটো দেখিছে কাঠৰ বনাইছে। ত' আৰু ইয়াৰ ভিতৰত এইবোৰ দেখিছে ধুনীয়া ধুনীয়া ফটো আছে। ইয়াত ফটো মানে আপোনাৰ কুকুৰা যুঁজ, যিবোৰ আমাৰ আগৰ দিনৰ আহোমৰ দিনৰ যিবোৰ গেমছ, চ' এইবোৰ দিয়া আছে। এইবোৰ দেখিব পাইছে আপোনালোকে। আজিকালি দিনতো ল'ৰা ছোৱালী অকল পাবজি ফ্ৰী ফায়াৰৰ কথাই জানে, COC আপুনি আৰু ডিজিটেল গেমিঙৰ কথাই গম পায়। চ' এইবোৰ হৈছে আগৰ দিনৰ গেম, যিবোৰ আজিকালি ল'ৰা ছোৱালীয়ে নাজানে। অথচ ময়ো নাজানো ভালকৈ ইমান এটা, সঁচা ক'ব গ'লে এটা দুটা জানো, চব নাজানো। আৰু এইবোৰ দেখিছে কিতাপ, থলুৱা তথা পৰম্পৰাগত খেল ধেমালি ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড গেমছ। চ' এইবোৰ বেলেগ বেলেগ ধৰণৰ কিতাপ দিয়া আছে দেখিছে। আৰু এয়া চাওক বাঁহেদি খোজকাঢ়ি আছে, দুডাল বাঁহেদি এজন দুজন। ময়ো একবাৰ খেলি চাওঁ নেকি। পৰিম নালাগে দিয়ক, বেলেগ দিনা খেলিম। দা পৰিব দেই চাব। বন্ধুসকল চাওক, ইয়াত বেলেগ বেলেগ ধৰণৰ ইয়াত কালেকশ্যন আছে আপোনাৰ, যেনেকৈ এইটো হৰিণৰ শিং, নামালা ভঙা গছৰ মূলা, এইবোৰ দেখিব পাইছে। এডাল হৰিণৰ শিং, আৰু এইটো শালকাচি, এইবোৰ দিব পাইছে দেখিছে। বেলেগ বেলেগ ধৰণৰ বস্তু আছে। আৰু এইটো দেখিছে কেটেলা পহুৰ নেজ, এয়া হৈছে কেটেলা পহুৰ নেজ। আৰু এয়া হৈছে গুম সাপৰ মূৰ, চাওকচোন কেনেকুৱা দেখিবলৈ, ভয়ংকৰ দেখিবলৈ। চ' এতিয়া এইফালে সোমাই যাম, কি আছে চাম ইয়াত দেখিছে। আৰু ইয়াত দেখিছে মুখা প্ৰদৰ্শনী আৰু কৰ্মশালা, সংগীত কলা কেন্দ্ৰ, এইবোৰ দেখিছে মাজুলীৰ চামগুৰি সত্ৰৰ সৌজন্যত। মাজুলীৰ যিখিনি আপুনি জানেই, মুখাৰ কাৰণে যিটো ফেমাছ মাজুলীত ভাওনা, এইবোৰ দিয়া আছে। আগলৈ যাওঁ, আগলৈ চাওঁগৈ। আৰু ফ্ৰেণ্ড চাওকচোন ইয়াত কি ধুনীয়াকৈ পুতলা নাচ দেখুৱাই আছে, বা কি ধুনীয়াকৈ নাচি আছে চাওকচোন পুতলাকেইটাই। চ' বহুত দিনৰ পাছত আকৌ আজি এনেকুৱা দেখিলোঁ, বহুত দিন দেখাই নাছিলোঁ। চাওকচোন কি ধুনীয়াকৈ নাচি আছে। এয়া হৈছে খাদ্যৰ দোকান, এইবোৰ দেখিছে পপকৰ্ণ, আৰু ইয়াত গাহৰি মাংস পুৰি থৈছে, কেঁকুৰা আছে, মিছা মাছ। খাদ্যৰ ষ্টলছ, মানে খাদ্যৰ দোকান। আৰু এইবোৰ দেখিছে কেঁকুৰা, গাহৰি মাংস, এইবোৰ চব দিয়া হৈছে ইয়াত। আৰু ইয়াত চাৰে খাব চাগে, আপুনি খাব নেকি? খানা ভাল আছে ন? হয়। আৰু এই গাহৰি মাংস এডালত ষ্টিকত 100 টকা।
আমি নাখাওঁ কাৰণ আজি বৃহস্পতিবাৰ হ'লে মানে চাবলগীয়া বস্তু বহুত আছে চাই আছোঁ আৰু এইবোৰ দেখিছে আৰু এয়া চাওক কি কৰ্তব্য দেখুৱাই আছে এই আইচক্ৰীম খাবলৈ মানে ছোৱালীজনীয়ে বিচাৰি আছে কিন্তু ল'ৰাজনে আইচক্ৰীমটো তাইক দিয়া নাই মানে ঘূৰাই ফুৰাই আছে লাখুটিডাল মই নিজে বুজি পোৱা নাই কি হৈ আছে দেখি কিন্তু ভাল লাগিছে চ' এয়া চাওক ছোৱালীজনীক আকৌ ঢকা দি দিলে আইচক্ৰীমৰ নামত চ' তাইও হাঁহি আছে বেছি কিনো কৰিব হাঁহিবই জানিব তো চাওক এয়া কেনেকৈ হাতখন স্পীড তেওঁলোকৰ চ' এইটোক মানে মই দেখিছোঁ আজিকালি বহুততে দেখা পাওঁ এইটোক আচলতে তুৰ্কিছ আইচক্ৰীম বুলি কয় এইটো বহুত ফেমাছ হৈছে আজিকালি চ' সেইকাৰণে আহিছে ইয়ালৈ এয়া চাওকচোন আপোনালোকে কেনেকৈ এয়া কৰি আছে লোকমন্থন ভাবিব কি হয় লোকমন্থন হৈছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস চ' সেইকাৰণে এইটো ইভেণ্টটো পতা হৈছে এইটো পতা হৈছে আপোনাৰ 21 তাৰিখৰ পৰা 24 তাৰিখলৈ ইভেণ্টটো পতা হ'ব ভেনিউ হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আপোনালোকো আহিব নিশ্চয় 24 তাৰিখৰ আগত যদি একবাৰ পাৰে আহিব আহি চাই যাব ধুনীয়া ধুনীয়া ধৰণৰ কালেকশ্যন কৰা আছে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ বেলেগ বেলেগ ধৰণৰ যি বস্তু আছে এইবোৰ পুৰণা বস্তুবোৰ দিয়া হৈছে চ' আপোনালোকে চাই যাবহি ভাল লাগিব